নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেইউ টেকলৈ। আজি মই এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম ভোটাৰ কাৰ্ডৰ শুধৰণি কৰাবোৰ কেনেকৈ চাব, একচেপ্ট হ'ল নে ৰিজেক্ট হ'ল, অৰ্থাৎ ভোটাৰ কাৰ্ডৰ ট্ৰেক এপ্লিকেশ্যন কেনেকৈ কৰিব লাগিব। তো গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক, মই ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। প্ৰথমতে আমাক লাগিব ভোটাৰ কাৰ্ডৰ শুধৰণি কৰাৰ সময়ত মোবাইলত মেছেজ অহা ৰেফাৰেন্স আইডিটো, আৰু এই আইডিটোৰ জৰিয়তে আমি ভোটাৰ কাৰ্ডৰ ষ্টেটাছটো আমি ট্ৰেক কৰিব পাৰি। ইয়াত মই মোবাইলতে এপ্লিকেশ্যন ট্ৰেক কৰি দেখুৱাইছোঁ। প্ৰথমতে মোবাইলত শ্ৰম ব্ৰাউজাৰ যাব। শ্ৰম ব্ৰাউজাৰ যোৱাৰ পিছত ইয়াত টাইপ কৰিব www.nvsp.in। টাইপ কৰাৰ পিছত অকণমান দেৰি ৰৈ দিব। ৰৈ পিছত এনেদৰে এখন পেজ খোল খাব। একেবাৰে ৰঙা তাত দিয়া আছে, তাত ক্লিক কৰিব আৰু ইয়াত ডেস্কটপ ছাইটটো কৰি ল'ব। ডেস্কটপ ছাইট কৰাৰ পিছত ইয়াত এনেধৰণে ওলাব। কৰাৰ পিছত একেবাৰে চুকত থকা ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ আছে, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত ইয়াত ৰেফাৰেন্স আইডিটো ভৰাই দিব। ৰেফাৰেন্স আইডিটো ইয়াত ভৰাই দিব। ভৰাই দিয়াৰ পিছত ইয়াত ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেদৰে ওলাই যাব। ইয়াত ছাবমিট কেতিয়া হৈছিল, বিঅ'লে এপইণ্টমেণ্ট কেতিয়া হ'ল, ফিল্ড ভেৰিফাই হ'ল নে নাই, একচেপ্ট হ'ল নে ৰিজেক্ট হ'ল, ইয়াত সকলো দেখুৱাই দিব। ইয়াত এইটো একচেপ্ট হৈছে কাৰণ ইয়াত একচেপ্টেড বুলি দেখুৱাইছে। অন্য এটা ৰেফাৰেন্স আইডি মই ট্ৰেক কৰি দেখুৱাইছোঁ, একচেপ্ট হ'ল নে ৰিজেক্ট হ'ল। প্ৰথমতে ৰেফাৰেন্সটোৰে ভৰাই দিয়াৰ পিছত ইয়াত ষ্টেক কৰিলোঁ। তাৰপিছত এইটো ইয়াত ছাবমিট হ'ল, বিঅ'লে এপইণ্টমেণ্ট হ'ল, ফিল্ড ভেৰিফাই, কিন্তু এইটো ৰিজেক্ট হৈছে। ৰিজেক্ট হ'লে মানে এনেদৰে দেখুৱাই দিব। ভিডিঅ'টো যদি ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো বন্ধুলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।